নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। জেং বিহুত লাগিছে জেং। হয় বন্ধু বান্ধৱীসকল, চেনফা জেং বিহুত এতিয়া জেং লাগিছে। চেনফা জেং বিহু দলৰ প্ৰতিযোগীসকলৰ মাজত এতিয়া বিতৰ্কৰ সৃষ্টি হৈছে। এই বিতৰ্ক এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। অসমৰ কেইবাগৰাকীও জনপ্ৰিয় অভিনেত্ৰী আৰু ইউটিউবাৰ লগ হৈ চেনফা জেং বিহু দলটি সংগঠিত কৰিছিল। কিন্তু এতিয়া সেই চেনফা জেং বিহু দলত ফাট মেলিছে। ইয়াকে লৈ চেনফা জেং বিহু দলৰ কেইবাগৰাকীও নাচনীয়ে নিজৰ মতামত আগবঢ়াইছে। ইয়াৰে ভিতৰত অভিনেত্ৰী ধ্যানী মোহনেও ইনষ্টাগ্ৰামত লাইভৰ যোগেদি নিজৰ মতামত আগবঢ়াইছে। অভিনেত্ৰী ধ্যানী মোহনে লাইভ আহি কি ক'লে জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপোনালোকে চাগে শুনি আছে যে চেনফা বিহু দল জেং বিহু দলৰ বিষয়ে আপোনালোকে শুনি আছে চাগে। কিবা বিতৰ্ক চলি আছে, কিবা কাজিয়া চলি আছে, কিবা মিছআণ্ডাৰষ্টেণ্ডিং কিবা চলি আছে। সেইটো আপোনালোকে চাগে নিউজৰ মানে মাধ্যমেৰেতো গম পাইছে চাগে কি হৈ আছে। বেয়া নাপাব দেই, মোৰ অলপ গাটো বেয়া। মই এইমাত্ৰ অনুষ্ঠান আছিলে মোৰ ডুমডুমা, মই আহি পাইছোঁহে। আহি পাই পিনিয়ে মই নিউজবোৰ দেখিছোঁ, চাইছোঁ। দুই পক্ষই মানে নিজৰ নিজৰ ভিডিঅ' দি আছে লাইভত আহি পিনি। তো মই ভাবোঁ মই মোৰখিনি ক্লিয়াৰ কৰি দিওঁ, কাৰণ যিহেতু এতিয়া দুটা গ্ৰুপ হৈ গ'ল। এটা গ্ৰুপে কৈছে মই তেহেঁতৰ লগত আছোঁ, হয় মই লগত আছোঁ, আৰু এটা গ্ৰুপ বাৰু তেহেঁতি বাৰু নিজৰ মিছআণ্ডাৰষ্টেণ্ডিংটো ক্লিয়াৰ কৰি আছে, কিবা হৈছে কি হৈছে। তো সেইটো কাৰণে মইতো যিহেতু নাই, মই গুৱাহাটী যাব পৰা নাই, মই একো কাকো লগ কৰিব পৰা নাই, মই ঘৰতে আছোঁ। তো মই ভাবিলোঁ কি মই নিজৰ কথাখিনি মই ক্লিয়াৰ কৰি দিওঁ চবৰ আগতে। তো প্ৰথম পৰাই কৈছোঁ, এদিন প্ৰিয়ম্বা, মই আৰু কল্যাণী বা আমি তিনিগৰাকী মানে ঘৰত বহি আছিলোঁ, কথা পাতি আছিলোঁ। তেতিয়া পটককৈ ওলালে কথাখিনি, ক'লে কি কল্যাণী বাই ক'লে যে গায়ত্ৰী বৰা বুলি কয় এক্ট্ৰেছ বোলে বা এজনীয়ে এটা আইডিয়া দিছিলে এই কাইট ফেষ্টিভেলৰ সময়ত, মানে যে ব'ল আমি এটা জেং বিহু দল উলিয়াওঁ। মানে এতিয়া মোৰ কি হৈছে, মই সৰুৰ পৰাই জেং বিহু নচা ছোৱালী, মই হুঁচৰি কৰা ছোৱালী। তো মোক সেইটো বস্তু মানে মোৰ উইকনেছ এটা আছে। তো যেতিয়াই বায়ে ক'লে মই বোলো মই কৰিম, মই আছোঁ, মই সদায় ৰেডি, কাৰণ মই বিহু নাচি ভাল পাওঁ। আৰু আপোনালোকেও জানে চাগে জেং বিহুৰ আমেজটোৱে বেলেগ। ঘৰে ঘৰে নাচি ফুৰা, উৎপাত কৰি ফুৰা, নাচি মানুহৰ লগত নাচি ফুৰা, ঘৰে ঘৰে লগৰ এটা ফ্ৰেণ্ডশ্বিপ বণ্ডিং এটা হৈ যায়। সেনেকৈ মোৰ বহুত লগৰো আছে। তো মই সেইকাৰণে একো কথা নাভাবিলোঁ, মই বুলি ক'লোঁ। তেতিয়া আমাৰ গ্ৰুপটো তেতিয়া মোক ক'লে যে ব'লা আমি চবকে মাতোঁ কোন কোন আছে। তো যেনেকৈ প্ৰিয়ম্বাই ফোন কৰিছে, কোনোবা এক্ট্ৰেছ বা অলপ ইনফ্লুৱেঞ্চাৰ্ছ, ইউটিউবাৰ্ছ, ছিংগাৰ্ছ মাতিছে। মই মোৰ ফালৰ পৰা মই ফোন কৰিছোঁ। তাৰপিছত কল্যাণী বাৰ পৰা ফোন কৰিছে। চবেই আমি মিলি ফোন কৰিছোঁ চবকে। তো যিহেতু আমি তিনিগৰাকীয়ে মানে এইটো মানে লগতে মিলি এটা দল গঠন কৰিম বুলি ভাবিছিলোঁ। তো আমি চবেই নিজৰ নিজৰ কৰ্তব্যখিনি কৰি গৈ আছিলোঁ। হৈ গ'ল, আমি পালোঁ বহুত ছোৱালী একচুৱেলি মানে এক্ট্ৰেছ হওক বহুত ওলাই আহিছিলে আমাৰ লগত এইটো কৰিবলৈ। কাৰণ জেং বিহু বুলি ক'লে চবেই ভাল পায় নাচি, তো চবেই ওলাই আহিছিলে। কিন্তু কিছুমান আপোনালোকে চাগে পোষ্টাৰটো দেখিলে যে বহুত মানে এক্ট্ৰেছ, বহুত ভাল ভাল মানে ব্যক্তি আপোনালোকে দেখা আছিলে। কিন্তু কি হৈ গ'ল, তেহেঁতসকলৰ কিছুমানৰ ব্যক্তিগত প্ৰগ্ৰেম থাকেতো, যেনেকৈ মোৰ আছিলে আজি আৰু কেইদিনমান মোৰ হৈ আছে, তেনেকৈ বহুতো আছে। কিন্তু সেইকাৰণে সময় দিব নোৱাৰে কাৰণে বহুতে আহিব নাই পৰা। তো মই তেনেকৈ আমি বস্তু মিলিলোঁ,
মিলি মেলি আমাৰ কথা বতৰা হ'ল কেনেকৈ কি কৰিম ভৃগুদাও আহিছে আমাক মানে কিছুমান পৰামৰ্শ দিছে এডভাইচ দিছে কি কৰিব লাগে কি কৰিব নালাগে কেনেকৈ কি কৰিব লাগে আৰু মই ইমান এইবোৰ বিষয়ে নাজানো কাৰণ মই ইমান অনুষ্ঠান কৰা নাই মই এইবোৰ আজিলৈকে মানে গ্ৰুপ অনুষ্ঠান কৰা নাই কৰিছোঁ আগতে আৰু সেইবোৰ অলপ বেলেগ আছিলে কাৰণ তাত আপোনাৰ দলপতি আছিলে আৰু মানে বস্তুটো মানে বেলেগকৈ হৈছিলে গাঁৱৰ মানে মানুহখিনি অলপ বেলেগ থাকে বহুত সহজ সৰল থাকে ইয়াৰ আমাৰ গুৱাহাটীৰ কি হৈছে অলপ বস্তুটো অকণমান বেলেগ হৈ যায়তো মানে চব যিহেতু চেলিব্ৰিটি হয় চব ডাঙৰ ডাঙৰ এক্টৰ্ছ হয় ইনফ্লুৱেঞ্চাৰ্ছ হয় ছিংগাৰ্ছ হয় চব এটা কেনেকৈ ক'ম হেৰিয়াত আছেতো দিশত আছেতো এটা নিজৰ এটা হেৰি আছে তো তেতিয়া বস্তু বেলেগ হৈ যায় আৰু মই যিহেতু সিমানখিনি অভিজ্ঞতা মোৰ নাই এইবোৰ ক্ষেত্ৰতো সেইকাৰণে মই ইমান কোৱা নাই মই অকল যে কৈছোঁ যে মই জেং বিহু জানো কাৰণ গোটেই আমাৰ যিমানখিনি মেম্বাৰ আছে মই জেং বিহু নাচিছোঁ বাকীখিনিও নাচিছে বাট জেং বিহুটো কোনো কৰা নাই তো মোৰ জেং বিহুৰ হেৰিটো আছে কি বুলি কয় সেই আৰু এক্সপিৰিয়েঞ্চ আছে তো মানে সেইকাৰণে মই যিখিনি মই জানো সেইখিনি মই ক'ম তেতিয়াই আমাৰ কি আৰু এতিয়া চবটো ডাঙৰ ডাঙৰ আৰ্টিষ্ট ন তো চবৰ আগতে ক'বলৈও বেয়া ক'লেও কিবা ভুল বুজি যায় বা কিবা হৈ যায় মিছ আণ্ডাৰষ্টেণ্ডিং হৈ যায় কিন্তু একচুৱেলি আমাৰ প্ৰথম দিনৰ পৰাই অকণমান মিছ আণ্ডাৰষ্টেণ্ডিং হয় বাট সেইটো মিছ আণ্ডাৰষ্টেণ্ডিংটো হৈ থাকে ছোৱালী হওক আমি যেতিয়া প্ৰথম লগ পাওঁ আমি কাৰোবাক যদি চিনি নাপাওঁ ন তেতিয়া আমি সেই মানুহটোক চিনি নাপালে মানে আমি মানে কি ইমান হেৰি হৈ নাযাওঁ ফ্ৰেণ্ডশ্বিপ হ'বলৈ টাইম লাগেতো তেতিয়া হয়তো আমাৰ কথা বতৰা আমাৰ নিমিলিব পাৰে আৰু সেইটো বহুত একদম নৰ্মেল কথা হয় এতিয়া কাৰোবাৰ মোৰ যেতিয়া মোৰ লগৰ আছে আমি তাহাঁতৰ লগতেওতো কথা পাতি পিনি আমাৰ কিছুমান বস্তু নিমিলিব পাৰে ন কথা নিমিলিব পাৰে একো নিমিলিব পাৰে কিন্তু মই ভাবোঁ বন্ধুত্বটো আঁতৰি যাব নালাগে সেই কি বুলি কয় এই বণ্ডিং থাকিব লাগে লাগিলে যিমানেই কাজিয়া নহওক তো তেনেকুৱা কথা আৰু তেনেকৈ আমি যিহেতু পইচা কথা ওলাই আছে অলপ ষ্টাৰ্টিঙৰ পৰা অকণমান কথা বতৰা চলি আছিলে কেনেকৈ কি হ'ব কি নহয় মইতো নিজৰ এতিয়া মোৰ কি হ'ল মানে মই আচলতে এই গ্ৰুপৰ পৰা মই অলৰেডি আঁতৰি গ'লোঁ মই অলৰেডি কুইট কৰিলোঁ মই লেফ্ট মাৰিলোঁ ক'ম আপোনালোকক কিয় লেফ্ট মাৰিলোঁ মই এতিয়া যি পইচাৰ মানে লেনদেনত যিখিনি মানে তৰ্ক বিতৰ্ক কাজিয়া হৈ আছে সেইখিনিত মই নাই কিন্তু মই এতিয়া সেইকাৰণে মই সেইখিনি কথা ক'ব নোৱাৰোঁ যিহেতু মোৰ চকুৰেদি মই দেখা নাই বাকী বহুত কথা হৈ আছে মই নিজৰ দেখি আছোঁ মই চব পঢ়ি আছোঁ মই চবৰে দুটা মানে ছাইডৰ পৰা মই চাই আছোঁ মই নাই কিন্তু মই তাৰ আগলৈকে মিৰ্জা মানে ARB ফাৰ্ম আছিলে তাত মোৰ লাষ্ট মোৰ পাৰফৰ্মেঞ্চ আছিলে তাৰ পৰা মই এৰি দিলোঁ গ্ৰুপটো মোৰ নিজৰ বেয়া লাগিলে কিছুমান কথা মই সেইকাৰণে এৰি দিলোঁ মই কিন্তু কাকো কি ৰিজন দিয়া নাই মই আজি দিম মই এৰি দিলোঁ বাট ভাবিলোঁ মই কাজিয়া আকৌ কথা পাতিম আকৌ কিবা পাতিব আকৌ সেইজনী কিবা ক'ব মই কিবা ক'ম সেইবোৰ মানে মোৰ মানে মেণ্টেল ষ্টেটটো মানে মোৰ অলপ বেয়া হৈ আছিলে মই সেইটো কাৰণে ওলাই আহিলোঁ কিন্তু আজি মই কেলৈ কৈছোঁ কাৰণ হয়তো আপোনালোকে মোৰ নাম শুনি আছে তো মই ভাবিলোঁ মই ক্লিয়াৰ কৰি দিওঁ আৰু কি হ'ল মানে মই ক'ম আপোনাক মোৰ পইচাক লৈ একচুৱেলি এতিয়া যিহেতু কাজিয়া হৈ আছে মই থাকোঁতেও পইচাক লৈ অকণমান তৰ্ক বিতৰ্ক হৈ আছিল মই থাকোঁতেও আৰু পইচাটো বাদ দিয়কচোন কাৰণ জেং বিহু এটা বেলেগ এটা বস্তু আমি যিহেতু আমি অসমীয়া হয় আমাৰ বিহু বুলি এটা বেলেগ এটা আৱেগ মই যিহেতু মোৰ মা বিহু নাচনি আছিল মোৰ দেউতা ঢোল বজায় মোৰ মা এতিয়াও এটা জেং বিহু গ্ৰুপ আছে মোৰ মা মানে মহিলা মৰ্চা জেং বিহু দল তো আমাৰ মানে গোটেই পৰিয়ালটো মানে বিহুক লৈ বহুত বেলেগ এটা মৰম বেলেগ এটা প্ৰেম মানে আৰু মোৰ মা দেউতা যে গম পাইছে যে মই জেং বিহু নাচি মোৰ মা দেউতা বেলেগ হেপ্পী মানে মোৰ মানে মা দেউতাই ভাল পায় মই নাচ মানে বিহু এইবোৰ এনেকুৱা অনুষ্ঠানবোৰ কৰিলে মই ভাল পায় আৰু মোৰ মা যিহেতু জেং বিহু নাচি আছে তো মোৰ মায়ে ক'লে তয়ো নাচ ন বেলেগ এটা হেপ্পী মানে বেলেগ এটা এক্সাইটমেণ্ট আছিলে মোৰ কিন্তু অপমানতকৈ নিজৰ আত্মসন্মান
তাতকে মই ভাবো একো হ'ব নোৱাৰে পইচাটো পাছৰ কথা দিয়কচোন পইচা মোক নিদিলেও মোক যদি 1000-2000 কমতো দিয়ে মোৰ ইমান গাত নালাগে কিন্তু সন্মান বহুত ডাঙৰ কথা ঠিক আছে মই মোৰ নিজৰ মেন্টাল ষ্টেটটো বেয়া কৰি পিনি মই কতো নাথাকো মানে মই লাগিলে অকলে ঘৰতে বহিম লাগিলে মই কামেই নকৰিম মই লাগিলে ঘৰত শুই থাকিম কিন্তু নিজৰ ডিসৰেসপেক্ট মই হ'বলৈ কেতিয়াও নিদো প্ৰথম কথা এতিয়া ডিসৰেসপেক্টৰ কথাখিনি যে ওলাইছে মই আপোনাক এটা এটাকে কৈ গৈছো কি হৈছিলে মোৰ লগত প্ৰথম কথা যেহেতু আমি তিনিগৰাকী মই প্ৰিয়ম্বা কল্যাণী আমি তিনিগৰাকী মিলি পিনি এইটো বনাইছিলো আৰু গায়ত্ৰী একচুয়ালি আইডিয়াটো গায়ত্ৰী বা আছিলে গায়ত্ৰী বৰা এক্ট্ৰেছ বা আছিলে তাৰপিছত আমি কলো কি আমি এইটো বস্তু আমি উলিয়াও বলা আমি যেহেতু এটা গ্ৰুপত মেনেজমেন্টৰ কাৰণে লাগে কোনোবা কোনোবি কেনেকৈ আমি কৰিম ন এজনী কেতিয়াও কৰিব নোৱাৰে একচুয়ালি এইটো গ্ৰুপ হয় তো তাৰপিছত আমি ভাবিলো কি বাকীখিনি আমি মিলি আমি কৰিম বস্তুটো কিন্তু মই নাজানো কি হ'ল কিয় মিসআন্ডাৰষ্টেণ্ডিং নে কি হ'ল মোক মানে এই ডিসকাশনৰ পৰা মোক আঁতৰাব ধৰিলে কাৰণ মই মানে কি ন মই বহুত ডাইৰেক্ট কথা কওঁ চাগে সেইটো কাৰণে বহুত মানে বেয়া পায় মই মুখত কথা কৈ দিওঁ কাৰণে কিছুমানে থাকে ন তুমি তেল মাৰিলে তুমি অলপ সুইটকে কথা পাতিলে সেই ছোৱালীজনী লাগিলে মনৰ ভিতৰত যিয়ে নাথাকক ভাল কিন্তু যোনজনী ছোৱালী এবাৰ ভুলত মানে মাত মাতিলে সেইজনী ছোৱালী বেয়া হৈ যায় আৰু মই তেনেকুৱা মোৰ মা দেউতা সেইটো শিকাইছে মোৰ মা দেউতাৰ পৰা মই সাহস আৰু কেনেকৈ নিজৰ ৰেসপেক্টটো কেনেকৈ ৰক্ষা কৰিব লাগে নিজক ষ্টেণ্ড ল'বলৈ মোৰ মা দেউতা শিকাইছে আৰু এইটো মই সদায় এনেকুৱাই থাকিম মই কেতিয়াও মই চেঞ্জ হৈ নাযাওঁ আৰু এতিয়াও মই সৰুতে যেনেকুৱা মই এতিয়াও তেনেকুৱা মই নিজৰ কথাখিনি মই ডাইৰেক্টলি খুলি কওঁ কাৰণ মোৰ ফ্ৰেণ্ড এজনীৰ তাইৰ মানে গান গোৱাক লৈ কিবা আছিলে মই মাত মাতিলো বা কিবা এটাত যেনেকৈ কথা আৰু মই জানো মই বহুত জুনিয়ৰ হয় মই নতুনকৈ আহিছোঁ এইটো ক্ষেত্ৰত কিন্তু মোৰ অভিজ্ঞতা বেছি জেং বিহুত তো মানে মই যেতিয়া অলপ তৰ্কও লাগিছিলে যেতিয়া প্ৰথম মই ক'লো যে জেং বিহুত সকলো ছোৱালী সমান হ'ব লাগে সকলো নাচনী সমান হ'ব লাগে পিন্ধাখিনিও সমান হ'ব লাগে একে মেখেলা একে ফুলৰ মেখেলা তোমাৰ ৰিহা গোটেইখিনি একে হ'ব লাগে ৰঙা ব্লাউজ চব একে পিন্ধিব লাগিব এনেকুৱা নহয় যে কোনোবা এজনী মুগা পিন্ধিলে কোনোবা এজনী ৰঙা পিন্ধিলে মই তেতিয়াৰ পৰাই কৈ আছিলো হা গহনাখিনি একে হ'ব লাগিব লাগিলে আমি সস্তাতে আমি কিনিও কিয় নানো লাগিলে চোৱা বজাৰত আমি বহুতে কৈছে কি মানে বহুতে এতিয়া কৈছিলে মানে পইচা নাই বা কিমান ইমান কিয় খৰচ কৰা আমাৰ আছে কিন্তু 50 টকা 100 টকাত পাই যায় আৰু আমি দামী নিপিন্ধিলেও হয় পিন্ধি ল'ম কিবা এটা আমি আগতেতো বিহু নাছিলেতো আমি তেনেকুৱাই পিন্ধো ন আমি এই মঙ্গলবাৰ বজাৰত দেওবাৰ বজাৰত যি পাই আমি পিন্ধো তেনেকুৱা কথা সেইটো মই তেতিয়াই কৈ আছিলো তেতিয়াও মানে মই যেতিয়া কৈছো তেতিয়া মানে বহুতে মানে হয়তো মোক শুনা নাছিলে নাম নকয় এতিয়া শুনা নাছিলে তাৰপাছত আৰু বিহু নাম লৈ বহুত হেৰি হৈছিলে কাৰণ মই কৈছিলো কি চেঞ্জ কৰিব নালাগে যি আছে তেনেকৈ থাকক তো তেনেকুৱা বস্তু আৰু বহুতখিনি সেনেকুৱা হ'ল তো তেতিয়াৰ পৰা অলপ মোক গ্ৰুপৰ পৰা আঁতৰাব ধৰিলে মানে গ্ৰুপৰ পৰা মানে মই কোৱা নাই যে বাকী গৰাকী যোনকেইগৰাকী আমি মাতি আনিছো সেইগৰাকী নহয় সঁচা কথা ক'ব গ'লে মই মিছা কথা নকওঁ মানে প্ৰিয়ম্বা কল্যাণী বা মানে মোক একো কথা ডিছকাছ কৰিব আমাৰ এটা আছিলে এটা মানে আমাৰ হোৱাটছএপৰ এটা 3গৰাকীৰ এটা হেৰি আছিলে গ্ৰুপ আছিলে হোৱাটছএপ গ্ৰুপ তো একো ক'বলৈ এৰি দিলে মানে একো নকয় মোক কল্যাণী বাইদেউ মোক মাতে মোক যিহেতু মই আগৰ পৰাই মই তেখেতৰ ভণ্টি নিচিনা মোক মাতে বাট সেই চিৰিয়াছ ডিছকাশ্যনত মোক নভৰাই মানে একো নকয় মই একো নুসুধে একোৱেই নকয় তেতিয়াই মই ৰিয়েলাইজ কৰিলোঁ মোক নেমাতে ভালকৈ তেতিয়াৰ পৰাই মানে মই লাহে লাহে গম পাইছোঁ যে মানে মোক হয়তো মানে কি আৰু ইগন'ৰ কৰিছে বা কিবা তাৰপাছত যোনবোৰ ক্ৰুচিয়েল ডিচিজন সেইবোৰ নলয় মানে এতিয়া আহিম মেনেজাৰক লৈ তেতিয়াও মানে মই ইমান গাত লগা নাছিলে মই বোলো হ'ব দিয়ক মই জুনিয়ৰ মোক তেখেততো ডাঙৰ এক্ট্ৰেছ মইনো কোন নতুনকৈ সোমাইছোৱে মই হ'ব দিয়ক মই সিমান সহ্য কৰি আছিলোঁ আৰু বাকী বাকেইজনী বহুত ভাল আছিলে বাকী তোমাৰ যিকেইজনী বা আছিলে মোৰ লগত ভাল আছিল মানে মোক মৰম কৰিছিল ভাল এনেকুৱা নহয় যে প্ৰিয়ম্বা আৰু কল্যাণীবাই মৰম কৰা নাছিল মোৰ মৰম কৰিছিল কিন্তু যিহেতু আমি এতিয়া এটা গ্ৰুপত আছো মানে মই ভাবো কি চবেই জানিব লাগে কি হৈ আছে গ্ৰুপত
ডিসিশনখিনি জানিব লাগে আৰু মই যেহেতু সেই ফাউণ্ডাৰ টিমতে আছিলোঁ তো মই জনাটো আৰু লাগিলে মোক পাৰ্মিশ্যন ল'ব নালাগে কিন্তু এটলিষ্ট মোক কৈতো দিয়ক যে ধ্যানী এনেকুৱা আমি ভাবিছোঁ তেতিয়া নিজৰ লাগে নহয় বোলে ময়ো মোকো মানে দিয়ে সেইটো কাৰণে মোৰ অলপ বেয়া লাগিছিলে কিন্তু মই মানে সেইটো ইমান গাত লৈ লোৱা নাছিলোঁ কাৰণ ভাবিলোঁ কি হ'ব দিয়ক তেখেত ডাঙৰ মই সৰু মইতো বহুত সৰু ন তো ভাবিলোঁ হ'ব দিয়ক মই একো নাই আৰু নাচোঁ আৰু মোৰ বিহু নাচি ভাল পাওঁ মই জেং বিহু কৰি ভাল পাওঁ মই নাচোঁ কিন্তু তাৰ পাছত বস্তুটো চেঞ্জ হৈ গ'ল তাৰ পাছত আহিল আমাৰ মেনেজাৰ এনিশা ঠিক আছে তেখেত বৰ অভদ্ৰ হয় বহুত অভদ্ৰামী কৰিছে মোৰ লগত এনিশা তেখেত DY365ত কাম কৰিছিল ঠিক আছে মোক প্ৰিয়মবাই কল্যাণীবাই কোৱা নাই যে এনিশা বোলা নামৰ এজনী মাইকী মানুহ আমাৰ মেনেজাৰ হ'ব গ্ৰুপৰ বাকীখিনি বাদেই দিয়ক মানে মইতো বাকী বাখিনিকতো একো নকওঁ তেখেতসকলতো একো নাজানে তেখেতক নাচিব যে মাতিছে আহিছে কৈছে আমি চবেই সমানে পইচা বিলাম এনেকা তাক কৈছে তেতিয়া চবেই বিহু নাচিবলৈ আহিছে সেইবোৰ কিন্তু নজনালে যে এনিশা বোলা মানুহজনী যে আমাৰ মেনেজাৰ হ'ব যেতিয়া আমি আপোনাৰ গীতানগৰত প্ৰগ্ৰেম কৰোঁতে মোক এনিশাই নকওঁ আৰু বাইদেউ তেখেতে মোক কৈছে মোক দমত কৈছে মানে দমত মানে কেনেকৈ কয় জানেনে আপুনি কেনেকৈ এটা ৰুডলি এটা কয় নহয় এনেকৈ মইতো এইফালৰ গোটেই প্ৰগ্ৰেমবোৰতো ওলাইছোৱে তুমি তোমাৰ সেইফালৰ প্ৰগ্ৰেম উলিয়াবা তুমিতো পাৰিবা তোমাৰতো পাৱাৰ আছে উলিয়াব পাৰিবা চেপন চাবাচোন মানে একদম কেনেকৈ কয় ন একদম যেনিবা মই কিবা মানে গম পাইছে ন মানে একো অৰ্থ নাইকিয়া এগৰাকী ছোৱালী মানে মোক প্ৰথমতেতো মানে চিনাকি হয়তো যে মই তোমালোকৰ মেনেজাৰ হয় দেই মোৰ নাম এনেকা এইটো কথা না বতনা আহি পিনি মোক ডাইৰেক্টলি একদম ৰুডলি কৈ দিছে মই ভাবিলোঁ কি সেই মানুহজনী সেই প্ৰগ্ৰেমটো সেই অনুষ্ঠানৰ কোনোবা হয় কৈছে আৰু ডাঙৰ মানুহ মই সেইকাৰণে হাঁহি থৈ দিলোঁ তাৰ পাছত গম পাইছোঁ যে তেখেত সেই আমাৰ মেনেজাৰ মই সুধিছোঁ ডাইৰেক্ট সুধিলোঁ আপোনালোকেতো মোক কোৱা নাই মই বাক কল্যাণী বাক সুধিছোঁ তুমিতো মোক কোৱা নাই নাই ধ্যানী পুতুককৈ আমি এই ডিচিজন ল'বলগীয়া হ'ল এনেকৈ তেতিয়া মই হ'ব দিয়ক বোলো চাগে তেখেতে চাগে বা ষ্টেজত মোক কৈ পালে মই সিমানখিনিলৈকে চুপচাপ তাৰপিছত হৈ গ'ল তাৰপাছত আমাক ক'লে কি আমাক গোটেইখিনিক ক'লে যে তোমালোকে বেগকেইটা ওপৰত থৈ আহা তো আমি গোটেইখিনি বেগত থলোঁ তাৰপিছত প্ৰগ্ৰেম খতম হৈ লগালগ নোকোৱা নেমেলাকৈ গুচি গ'ল নহয় ইটো বেলেগ এটা প্ৰগ্ৰেমত লাষ্ট গেটৰ প্ৰগ্ৰেমটোত আমি বুৰ্বকৰ নিচিনা মানে বেগটো কি কৰোঁ এতিয়া দৰ্জাটো অভিয়াছলি মানুহে প্ৰগ্ৰেম কৰিছে দৰ্জাখনটো ঘৰৰ দৰ্জাখনটো খোল থ'ব নোৱাৰে এতিয়া সেই তেহেঁতৰ গাততো ভুল নাই যোনখিনি পাতিছে তো আমি ৰখি আছোঁ বুৰ্বকৰ নিচিনা আমাক এই থৈ গুচি গ'ল মোক গালি পাৰিছে কৈছেগৈ তহঁতি নাজানো নেকি আমাক ক'লে কাৰণে আমি শুনিলোঁ তো তেনেকুৱা কেছ তাৰপাছত আমি আহিছোঁ দেখিছোঁ অলৰেডি ষ্টেজত উঠি গামোচা পিন্ধালে আমি বুৰ্বকঞ্জত থিয় দিওঁ সেইটো কেনেকুৱা দেখে কওকচোন তাৰপিছত ষ্টেজত সোমাই পিনি আমি নাচিলোঁ নাচাৰ পাছত কি বুলি কয় এনিশা বোলা তাতো মোক একদম দমত কয় বোলে এইটো লোৱা এইটো কৰা মানে আঙুলি টোৱাই থোৱা কথা কয় যে মোৰ সন্মান আছে মই তাতে সৰু কিন্তু সেইবুলি মোৰ সন্মান নাই নেকি মই সৰু ডাঙৰ কিন্তু কি হয় ন মৰমত মাতিব পাৰে মইতো কিবা যিটি ফাল্টু ঘৰৰ ছোৱালী নহয় ফাল্টু মানুহ নহয় মইতো নিজক কষ্ট কৰি মই কিবা এটা কৰি আছোঁ মই এতিয়া দেউতা মায়ে মোক চাকৰি কৰি আছিলে কিন্তু মই অভিনয় কৰি ভাল পোৱাৰ কাৰণে মই আজি কৰি আছোঁ কষ্ট কৰি আছোঁ কিন্তু সেইবুলি মোৰতো ইজ্জততো আছেতো এনেকৈ তেতিয়া ষ্টেজতে মোক এনেকৈ দমত কয় কথা মোৰ খংটো উঠে মই আহোম ছোৱালী ভাই মই গাঁৱৰ ছোৱালী মোৰ খংটো উঠিছে বহুত তেতিয়াও সহ্য কৰি আছোঁ তেতিয়াও মানে মই একদম চুপচাপ আৰু চিনাকি বহুত বেয়াকৈ দিয়ে অকল প্ৰথম গীতানগৰৰ প্ৰগ্ৰেমতে ধুনীয়াকৈ চিনাকি দিছে চবকে চিনাকি আৰু মই ভাবোঁ কি চব আমাৰ যিমান গ্ৰুপ মেম্বাৰ আছে চব ভাল ঘৰৰ আৰু চবেই নিজৰ ক্ষেত্ৰত ভাল কাম কৰি আছে তো মই ভাবোঁ চবেই নিজৰ চিনাকিটো দিব পৰা এটা মানে চবৰে অধিকাৰ আছে যে তেখেতৰ চিনাকিটো দিয়ক কি কৰি আছে কি নাই কৰা তো মই ভাবোঁ এইখিনিতো গ'ল তেতিয়াও মই মান্তি হৈছোঁ তেতিয়াও মই একো নাই কোৱা বেয়া লাগিছে বাট ভাবিছোঁ কি কৰিম এতিয়া মই ভাল পাওঁ নাচি দিছোঁ আৰু বাদ দিয়া আৰু তাৰপিছত আমাৰ শ্ব' আছে মিৰ্জাত গ'লোঁ মই মোৰে গাড়ী লৈ গৈছিলোঁ যিহেতু অলপ গাড়ীৰ প্ৰব্লেম হৈছিলে লৈ গ'লোঁ তাত সোমালোঁ
তাৰ পৰাই মানে কি হ'ল বস্তুখিনি আৰু চেঞ্জ হৈ গ'ল মানে আৰু মানে নেগলেক্ট কৰা টাইপ মানে হৈ গ'ল তাত মই প্ৰগ্ৰেম চলি আছে চলি থাকোঁতে মোক অকল মোক বুলিয়ে নহয় দেই মই তেতিয়া লক্ষ্য কৰিলোঁ কি এনিশা বোলা মানুহজনীয়ে চবকে আঙুলি টুৱাই কথা অকল প্ৰিয়ম বা কল্যাণী বা পাপৰি বা তেখেতক বহুত মৰমত মাতে কিন্তু আমি বাকীখিনিক এই আঙুলি টুৱাই কথা ঐ যা ঐ কৰ এনেকৈ কথা পাতে যেনে আমাৰ একো ইজ্জতে নাই সন্মানেই নাই আমি মানে আমাক এই ৰাস্তাৰ পৰা বুটলি আনিছে আমাক চুচৰাই আনিছে তেনেকুৱা তেতিয়া মোৰতো তেতিয়াৰ পৰাই অকণমান অকণমানতো মোক খং উঠিছে তাৰপিছত ষ্টেজত উঠোঁতে মোক আহি পিনি মানে কি হ'ল গীতানগৰত মানে যেতিয়া মই গগনা বাজিছিলোঁ গগনাৰ মাইকটো মানে কি হ'ল অন কৰা নাছিলে মোৰ ছাইডৰ মাইকটো আৰু আমাক মানে সময় নিদিলে যে গৈ পিনি চাউণ্ড চেক কৰিবলৈ তো সেইটোত মানে নেবাজিলে নবজাৰ কাৰণে মোকতো শুনালে বহুতখিনি শুনালে বাট মই বাৰু মোৰ গাতে ভুল মই গৈ চেক কৰিব লাগিছিলে ঠিক আছে আৰ ৰাজ বৰা এইজনীয়ে মদ খাই আপুনি যে মোক এনেকৈ কৈছে মই কেতিয়া মদ খালোঁ মোৰ মাতটোৱে তেনেকুৱা মোৰ ভাঙি আছে মই 4 দিনৰ পৰা খোৱা নাই মোৰ লগৰ এজনী বিয়া মই তাইক কি বুলি কয় ছোৱালী থ'বলৈ গ'লোঁ ছোৱালী থৈ পিনি মই ৰাতিপুৱা ডুমডুমা গৈছোঁ ডুমডুমা গৈ পিনি মই এতিয়া আহি পাইছোঁহি মই 3 দিনৰ পৰা হোৱা নাই মই আৰু মোৰ এসপ্তাহৰ পৰা মোৰ অলপ দুখ মানে ঠিক আছে অলপ মই টেনশ্যনত আছোঁ ষ্ট্ৰেছত তাৰপিছত বাকী বাদ দিয়ক বাৰু মোৰ মাতটো তেনেকুৱা দেই মই সেইকাৰণে তাৰপিছত এক ছেকেণ্ড প্ৰগ্ৰেমলৈ গ'লোঁ প্ৰগ্ৰেমত মই যেতিয়া ষ্টেজত আছোঁ তেতিয়া মোক মানে এনিশা বোলাজনী মোক চবৰ আগতে মানে মোক কি বুলি কয় সেই গগনা কাঠ লৈ পেলাই ইটিকিং মাৰি আছিলে ঠিক আছে ইটিকিং মৰাৰ কাৰণে মই সেইদিনাখন মানে মই সহ্য নকৰিলোঁ মই কৈ দিলোঁ কি আপুনি মোক শিকাব নালাগে গগনা কেনেকৈ বজায় আপুনি মেনেজাৰ আপোনাৰ কাম কৰক ইয়াত আহি পিনি আপুনি কি বুলি কয় মোৰ লগত কথা পাতিব নাহিব বুলি এনেকৈ কৈ দিলোঁ মানে মই দমত ঠিক আছে তাৰপিছত তাই এই বেকাকে এটা হাঁহি মাৰে যে যাওক মই গাঁৱৰ মানুহ হয় এই বেকা চেকা হাঁহি মাৰিব নাজানো বেকাকে মই হাঁহি মাৰোঁতে দেখিলোঁ প্ৰিয়ম্বা আৰু তাই ইজনী চকু এই আই কণ্টেক্ট কৰিছে মুখখন বেকেটা কৰা আই কণ্টেক্ট এইটো মই দেখি পালোঁ তাৰপিছত 3গৰাকী কল্যাণী বাৰু আছিলে তাত মই নাজানো কল্যাণী বা কি কথা পাতিছে তাহাঁতৰ লগত বাট একেলগে কথা পাতি মানে মই জানো মোৰ কথা পাতি আছে একদম কেনেকৈ ক'ম এতিয়া মই এতিয়া আপোনালোকেও দেখিলে গম পাব ন কোনোবা এনেকৈ পাতি থাকিলে কেনেকুৱা লাগে তো তাৰপিছত সেইটো হ'ল এইটো গ'ল গৈ মেলি তাৰপিছত আমি প্ৰগ্ৰেমটো কৰিলোঁ তাৰপিছত প্ৰগ্ৰেম কৰাৰ পাছত মই যেতিয়া আহিছোঁ আমাৰ বিগুদা আহিছে গান গাইছে বহিছোঁ আমি তো কি হ'ল আগফালে 3খন বেঞ্চ আছিলে আমাৰ গোটেই মানে আৰ্টিষ্টখিনিক বহিবলৈ 3খন বেঞ্চ চ' এইখন বেঞ্চত 6জনী বহিছে মাজৰ বেঞ্চত 6জনী বহিছে ইফালৰ বেঞ্চত 4জনী বহিছে আৰু 4জনী বহা জেগাত পাপৰি বা কল্যাণী বা প্ৰিয়ম্বা বহি আছে আৰু এজনী মানুহ বহি আছে 4জনী মানুহ বহি আছে আৰু ইফালে 6জনী বহিছে অভিয়াছলি এখন বেঞ্চত 7জনী বহিলে অভিয়াছলি ঠেকাঠেকি বহিছেতো তো মই বহিবলৈ জেগা বিচাৰি আছিলোঁ কিন্তু মোক বহিবলৈ কোনো জেগা দিয়া নাছিলে বাট তেহেঁতৰ গাত ভুল কিয় নহয় মই কিয় নকওঁ বাকী ছোৱালীকেইজনীৰ গাত ভুল এই অলৰেডি 7জনী ছোৱালী বহি আছে ক'ত মোক বহাব পাৰিব আচলতে ভাগৰ জগতে মই প্ৰিয়ম্বা তাৰ ফালেও গৈছোঁ মানে মোক দিব নেকি বহিবলৈ কিন্তু মানে কোনো বহিব নিদিলে মোক বেয়া লাগিলে
মই পিছফালে বহিছোঁ মোৰ বেয়া লগা নাই মই মানুহখিনিৰ লগত বহিব পাৰিছোঁ মই একো বেয়া লগা নাই মই পিছফালে অডিয়েঞ্চখিনিৰ লগত বহিছোঁ মোৰ বেয়া লগা নাই কিন্তু থাকে ন এটা ন মানে যে বোলে দিহানী অকলে বহি আছে তাইক মাতি দিওঁচোন ওচৰত বহিবলৈ তেনেকুৱা কথা বেয়া লাগিলে তেতিয়াও মই সহ্য কৰি আছোঁ হা তাৰপিছত কি হ'ল এনিকা আহি পিনি মোক ক'লে যে দিহানী তুমি কি বুলি কয় এনেকৈ কৈছে তহঁতি ভাত খাব যা তহঁতৰ ভাত খাবলৈ মাতিছে মই গায়ত্ৰী বৰা বা গায়ত্ৰী বড়ো বৰচা আমি গোটেইকেইজনী ছোৱালী গৈছিলোঁ বৰচা পিছফালে আছিলে গায়ত্ৰী বড়ো মোৰ লগত আছিলে আৰু গায়ত্ৰী বৰা বাৰু এইবোৰ ব্লগ বনাই আছিলে তাই ইমান গম নাপায় মই আৰু গায়ত্ৰী বড়ো আছোঁ মোৰ পিছত গায়ত্ৰী বড়ো আছিলে প্লেট লৈ পিনি যেতিয়া আমি ভাত ল'বলৈ গৈছিলোঁ বুফে চিষ্টেমত তেতিয়া কি হ'ল এই তাৰে খানা দিয়া মেনেজাৰ চাওক মই এতিয়া নতুনকৈ আহিছোঁহে মোক চিনি নাপাব পাৰে এতিয়া মানুহে চিনি পায় মোক সেইবুলি মোক চবেই চিনি পাব নেকি সেইটোতো নহয় তেতিয়া মই যেতিয়া প্লেটখন লৈ ৰখি আছোঁ ভাত ল'বলৈ আৰু লাজৰ কথা ক'বলৈ লাজ লাগিছে মোৰ পৰা মানে নিদিলে ভাত নিদিয়ে মানে মই এনেকৈ কৈছোঁ মানে এইবোৰক ভাত নিদিবি কুপন দিবলৈ দে কোন আহিছে কৈ আহিছে জাকে ভাত দিবি নেকি এনেকৈ কৈছে এতিয়া পিছফালে কিছু মানুহে মোক চিনি পায় তেখেতসকলৰ আগত লাজ পাইছোঁ আৰু মই তেতিয়া মানে বহুত লাজ পাইছোঁ মানে মই কি বুলি কয় সেইটো সময়ত হয়তো অলপ চকুপানী ওলাইছিলে কিন্তু মানে মই তেতিয়াও ষ্ট্ৰং হৈ আছিলোঁ আৰু তাৰপিছত সেই মালিকনী মানে এই তেখেতৰ অনৰ বাইদেউজনী আহিছিলে আহি পিনি মোক ক'লে দিহানী খোৱা আকৌ কিয় নাই খোৱা তোমালোক মই ক'লোঁ কি মোক খাব দিয়া নাই আমাক এনেকৈ তো তাৰপাছত তেখেতে কৈছে দিহানী চৰি মোক মাফ খুজিছে তেখেতক গালি পাৰিছে আচলতে সেই ল'ৰাকেইটাৰ গাত ভুল নাই তেখেতে নিজক কাম কৰি আছিলে বাইদেউ গাতো ভুল নাই কাৰণ বাইদেউ গমেই নাপায় তেখেতে ইমান ডাঙৰ এখন ফাৰ্ম এখন ৰিজৰ্ট এখন খুলিছে অকল আমাক চাই থাকিলে নহ'বতো ভুল কাৰ গাত ভুল আমাৰ মেনেজাৰ গাত মেনেজাৰে কৈছিলে যে আমাক খানা খাব মাতিছে বুলি মানে মিছা কথা ক'লে মানে মোৰ এনেকুৱা লাগে যে মোক জানি বুজি অপমান দিবলৈ মোক পঠিয়াই দিলে কাৰণ মই তেখেতক যে মুখে মুখে কথা ক'লোঁ চাওক নাই মানে বহিব নিদিলে কৰিব নিদিলে তাৰপিছত দিলে আৰু খাললোঁ আৰু কাৰণ ভাগৰ লাগি আছে ৰাতি দিনত একো নাই কোৱা নাচি ফুৰিছোঁ ঘূৰি ফুৰিছোঁ গৈ পিনি জেগা নাই বহিবলৈ একো নাই বাৰু মই গায়ত্ৰী বড়ো মলিস্কা বৰচা আমি গৈ পিনি বেঞ্চত বহি খাই আছোঁ গায়ত্ৰী বৰা বা খাবলৈও তাইও জেগা নাপালে আহি পিনি ঝুলনা ঝুলি ভাতটো খাইছে বেয়া লাগিছে তেতিয়া মই চকীখন লৈ পিনি বাছত বহি দিলোঁ মই অকলে এৰিবলৈ বেয়া লাগিলে কাৰণ কোনো নাহিলে মানে মোক যেতিয়া মানে মোৰ দুখ লাগি আছিলে যেতিয়া মই অকলে ফিল কৰিছোঁ কোনো অহা নাছিলে গায়ত্ৰী বা আহি পিনি মানে মোক মাতিছিলে আৰু তাৰপিছত মই দেখিলোঁ তাই অকলে বহিছোঁ মই ভাবিলোঁ কি মোৰ এইটো কৰ্তব্য যিহেতু মই অকলে থাকোঁতে তাই মোক লগ দিলে মোৰ কৰ্তব্য হয় গৈ পিনি মই বহি পিনি তাইৰ লগত খালোঁ খাই মেলি ওলাই আহি দেখিছোঁ ডাঙৰ টেবুলত মানে বাকীখিনি খাই আছে মানে ধুনীয়াকৈ খাই আছে বেয়া লাগিলে মানে মই ভাবিলোঁ আমি এটা গ্ৰুপ হয় আমি একেলগতে আহিছোঁ চবে মিলি জুলি ন তাত এটা গ্ৰুপেই হয় না গ্ৰুপ হৈ ভাবিছিলোঁ মানে মিলা প্ৰীতি এটা থাকে ন এটা ইউনিটি এইটো ভাবিছিলোঁ বাট মোৰ মানে বহুত বেয়া লাগিলে মই মানে ভাতটো আধা খাই ওলাই গুচি গ'লোঁ গৈ পিনি মাক ফোন কৰিছোঁ মাক কান্দিছোঁ মায়ে মোকে গালি পাৰিছে কৈছে তই মোৰ ছোৱালী গৈ পিনি কান্দিছ লাজ লগা নাই তাৰপিছত মায়ে ক'লে মোৰ মা আৰু নাচিব নোৱাৰোঁ মোৰ মানে আৰু মেণ্টেল মানে মোৰ যোনটো ষ্ট্ৰেছ মানে মোৰ মানে যোনটো মই ভাল পোৱা নাই মানে এইকেইদিন মোৰ বহুত টেনশ্যনত আছোঁ মানে মই মানে বহুত মোৰ গা বেয়া হৈ গৈছে মানে মই পৰা নাই তো মায়ে ক'লে কি নালাগে মাইনা ঘৰলৈকে গুচি আহ নালাগে দে নাচিব এনেকৈ ক'লে তাৰপিছত মই মানে সেইকাৰণে গুচি আহিছোঁ ঘৰলৈ তাৰপিছত মোৰ যিহেতু গাড়ী আছিলে মোৰ দুখন গাড়ী লৈ গৈছিলোঁ তো মই ৰখি দিছোঁ আৰু কাৰণ বাকীখিনিতো খাই আছে তো লৈ পিনি গোটেইখিনি আমি লৈ আহিলোঁ এনিশা বৰগোহাঁই নে গোহাঁই লিখে এনিশা তেখেতে ডিভাইটিছত কাম কৰিছিলে মই যিমান জানো তেনেকুৱা তাৰপিছত
তেতিয়া আমি সব ছোৱালীলৈ গুচি আহিলো ঘৰলৈ আহি পিনি মানে বহুত দুখ লাগিছে তাৰ পাছত মোক কিবা এটা কথাত মোলৈ ফোন আহিছে ফোন আহি কৈছে এনেকে পইচাও অলপ খেলি মেলি হৈছে ধ্যানিবা তুমি জানা নেকি অবভিয়াছলি মোক কিয় নুসুধিব চবেই জানে যে মই সেইটো গ্ৰুপত মানে এই ফাউণ্ডাৰ গ্ৰুপৰ মেম্বাৰ হয় বুলি তিনিগৰাকী ভিতৰত ময়ো তো মই একাৰণে মোক সুধিছে মইতো একো নাজানোৱে মোক না পইচা কথা পাতিছে না কিবা পাতিছে মোক একোৱে নকয়